ফ্ৰেণ্ডছ, জব ইনফৰমেশ্যন চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিম 8th পে চেণ্ট্ৰেল কমিশ্যনৰ বিষয়ে। 8th পে কমিশ্যন এতিয়া বহুত চৰ্চাত আছে। আচলতে 8th পে কমিশ্যন মানে কি, আজি এইটো ভিডিঅ'ত জানিবলৈ চেষ্টা কৰিম। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। 8th পে কমিশ্যন মানে হ'ল ভাৰত চৰকাৰৰ কৰ্মচাৰী বা পেঞ্চনভোগীক দিয়া বেতন আৰু আন সুবিধাসমূহ পুনৰ্নিৰ্ধাৰণ কৰিবলৈ গঠিত এটা আয়োগ। সাধাৰণতে প্ৰতিখন নতুন পে কমিশ্যন প্ৰায় 10 বছৰ অন্তৰ্গত গঠন কৰা হয়। 1947 চনৰ পৰা আজিলৈকে 7th চেণ্ট্ৰেল পে কমিশ্যন গঠন কৰা হৈছে। ইয়াতে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনসকলৰ দৰমহা বৃদ্ধি কৰা হয়। ইতিমধ্যে 8th পে চেণ্ট্ৰেল কমিশ্যনো এপ্ৰুভ হৈ গৈছে। 1 জানুৱাৰী 2026 লাগু হৈ যাব বুলি উল্লেখ কৰা হৈছে। আৰু এই 8th পে কমিশ্যন গঠন হ'লে কিমান দৰমহা বৃদ্ধি হ'ব পাৰে, আমি এটা উদাহৰণ লৈ বুজিব চেষ্টা কৰিম। আচলতে ফিটমেণ্ট ফেক্টৰ যিমান বৃদ্ধি হ'ব, সিমান আপোনাৰ দৰমহা বৃদ্ধি হ'ব পাৰিব। যদি আপোনাৰ ফিটমেণ্ট ফেক্টৰ ছাপ'জ ধৰি লওক ফিটমেণ্ট ফেক্টৰ আপোনাৰ 2.56 হৈ যায়, যেতিয়া আপোনাৰ ধৰি লওক আৰু আপোনাৰ ফিটমেণ্ট ফেক্টৰ 2.56 হয় আৰু আপোনাৰ বেচিক পে আপোনাৰ চেলাৰী যদি আপোনাৰ ইয়াতে ধৰি লওক বেচিক পে আপোনাৰ ধৰি লওক 7,000 ধৰি লওক 7,000 এটা ধৰি লওক। এই 7,000টো আপোনাৰ কি হ'ব, ইয়াতে আপোনাৰ দৰমহা কেলকুলেট কৰিবলৈ ইয়াতে আপোনাৰ ফিটমেণ্ট ফেক্টৰ আৰু আপোনাৰ বেচিক চেলাৰী 7,000টো মাল্টিপ্লাই কৰি দিয়া হ'ব। ইয়াতে মাল্টিপ্লাই কৰি আপোনাৰ যিমান চেলাৰী আপোনাৰ ইয়াতে হ'ব, এইটো আপুনি পাব পাৰিব চৰকাৰৰ পৰা। আপোনাৰ চেলাৰী সেইটো মানিব। চেলাৰী আপোনাৰ যদি 7,000 ইনটু আপোনাৰ 2.56 বুলি কৰি দিয়া হয়, তেতিয়াহ'লে আপোনাৰ ইজুকেলটো আপোনাৰ হ'ব 17,920 আপোনাৰ চেলাৰী হ'ব বুলি ইয়াতে আমি গম পাওঁ। আৰু ইয়াতে কমিশ্যনো দিয়া হয়, কিমান কমিশ্যন দিয়া হয় এইটো চৰকাৰৰ ওপৰত ডিপেণ্ড কৰে। এইখিনি আছিলে ভিডিঅ'টো। ধন্যবাদ।